ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক এটা কবিতা আবৃত্তি কৰি শুনাম। সেই কবিতাটি তোমালোকে ঘৰত ভালদৰে প্ৰেক্টিছ কৰিবা আৰু মোলৈ এটা ভিডিঅ' বনাই পঠিয়াবা। কবিতাটোৰ নাম হৈছে গছ ভালপোৱা ককাৰ খং, কবি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। ভাল পালো ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা। পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন আহি দিবহি পুৰাই। পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? দৰাটিক মাতাচোন, এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। ধন্যবাদ।